নিশ্চিতভাৱে এইটো আমি বহু দিনৰ পৰাই বিভিন্ন মহলৰ এইটো প্ৰতিক্ৰিয়া চলি আছিল যে ডাম্পাৰৰ যি দৌৰাত্ম্য সেই দৌৰাত্ম্যত সৰ্বসাধাৰণ ৰাইজ যথেষ্ট অতিষ্ঠ হৈ আছে। গতিকে ৰাতি দুপৰ লোৱাৰ লগে লগে বিভিন্ন ৰাজ্যৰ বিভিন্ন ডাম্পাৰ এই মাজবাট অঞ্চলত আহি থুপ খাইহি বা ৰৌতা অঞ্চলত আহি থুপ খাইহি। গতিকে এইবোৰ ক্ষেত্ৰত কেনেধৰণৰ মানে বন বিষয়াসকলে কেনেধৰণে তেওঁলোকে কাৰুকাৰ্য চলাই আছে, আমাৰ বিষয়াৰ নাম উল্লেখ হৈছে আজি সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। সেইগৰাকী বিষয়াই কাৰ আশীষ ধন্য হৈ এনেধৰণে কাৰুকাৰ্য চলাই আছে সেইটো আমি বিভাগীয়ভাৱে দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি সংবাদ মাধ্যমৰ আগত আমি অৱগত কৰিছোঁ। আৰু অতি শীঘ্ৰেই এই বিভাগীয়ভাৱে যি ধৰণৰ চালানবিহীনভাৱে ডাম্পাৰ চলি থাকিব পাৰিছে সেইবোৰ বিভাগীয়ভাৱে উচ্চ পৰ্যায়ৰ তদন্ত কৰিবৰ কাৰণে আমি বিভাগীয় মন্ত্ৰীক আমি আহ্বান জনাইছোঁ। নিশ্চিতভাৱে কাৰ আশীষ পুষ্ট হৈ তেওঁ এই বিভাগটো এতিয়া এটা অঞ্চলতে তেওঁ ইমান দিন ধৰি ইমান বছৰ ধৰি তেওঁ থাকিব পাৰিছে, কাৰ আশীষ ধন্য হৈ তেওঁ 20 বছৰ কাল তেওঁ আশীষ ধন্য হৈ আছে, এইটো এটা ৰহস্যৰ আৱৰ্তত। গতিকে নৱনিযুক্ত যি মন্ত্ৰী আমাৰ সন্মানীয় জয়ন্ত মল্ল বৰুৱাদেৱে ইতিমধ্যেই আমি সংবাদ মাধ্যমত আমি অৱগত হৈছোঁ যে তেখেতে ইতিমধ্যেই তেওঁ কোনো এটা ৰেঞ্জত 3 বছৰ কাল অধিক কাল সময় থাকিব নোৱাৰিব। গতিকে কেনেকৈ তেওঁ ইমান বছৰ 20 বছৰ কাল, গতিকে বিভাগীয়ভাৱে কোনো ধৰণৰ এইবিলাক মানে চোৱা চিতা হোৱা নাছিল নেকি? গতিকে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। গতিকে তেওঁ এই 20 বছৰ কাল এই ৰেঞ্জত আছে, গতিকে অতি শীঘ্ৰেই তেওঁ ইয়াৰ পৰা অনতিবিলম্বে ইয়াৰ পৰা তেওঁক বদলি কৰিব লাগে আৰু মাজবাট যি ৰেঞ্জত যি চলি আছে অবাধ দুৰ্নীতি সেইখিনি অতি শীঘ্ৰে নাইকিয়া কৰিব লাগে। নিশ্চিতভাৱে ইয়াত কিবা এটা অংক চলি থাকিব পাৰে। গতিকে সেই অংকবিলাক বন্ধ কৰি পেলাই যি এটা সঠিক নিয়মৰ মাজেৰে ডাম্পাৰসমূহ চলাব দিব লাগে আৰু ডাম্পাৰৰ যিবোৰ নিয়ম নীতি আছে সেইবোৰ সঠিকভাৱে পালন কৰিছে নে নাই সেইবোৰ চোৱা চিতা কৰিব লাগিব বিভাগীয়ভাৱে। কিন্তু তেওঁলোকে ডাম্পাৰখন বালি ভৰাই লৈ অনাৰ ক্ষেত্ৰত ওপৰত কি বিভিন্ন ধৰণৰ তিৰপাল দিব লাগে, সেই ক্ষেত্ৰত কিন্তু সেই দিশবোৰ কিন্তু চোৱা চিতা আমি কৰা পৰিলক্ষিত হোৱা নাই। গতিকে বিভাগীয়ভাৱে তেওঁলোকে চেকিং কৰক, কিন্তু সেইসমূহ দিশ ভালদৰে চোৱা চিতা হৈছে নে নাই সেই কথাখিনিও তেওঁলোকে ভালদৰে চাওক। গতিকে ৰাস্তাই ঘাটে তেওঁলোকে টকা পইচাৰ নামত তেওঁলোকে চেকিং কৰি থাকিব, সেই কথাটো হ'ব নোৱাৰে। সেয়াই সেইটোৱে সেই চিণ্ডিকেট ৰাজটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে। এটা নিয়মিতভাৱে নিয়ম নীতি যি ধৰণে পাৰ হ'ব লাগে সেই ধৰণে পাৰ হওক, কিন্তু নিয়ম বা কৰ ফাঁকি দি কোনো ধৰণৰ এই ধৰণৰ এটা দুৰ্নীতি যাতে চলি থাকিব নোৱাৰে, বিভাগীয়ভাৱে এটা তদন্ত কৰি এই বিষয়াজনক অনতিবিলম্বে তেওঁক এই অঞ্চলৰ পৰা আমাৰ বদলি কৰি দিব লাগে।